হেমন্ত কুমাৰ বৰুৱাৰ স্বনিৰ্বাচিত কবিতা। কবিতাৰ শিৰোনাম পৃথিৱীৰ অসুখ। ৰঙা চীনৰ বুহানচি মাৰ্কেট আৰু অপ্ৰতিৰোধ বিষাণু ভাইৰাছ কৰোনা কোভিড-19। আধুনিক বিশ্বৰ এয়া এক অভিশাপ। প্ৰকৃতিৰ দেই পুৰি যোৱা কলিজাৰ বিষত তথাকথিত সভ্যতাৰ বিপক্ষে প্ৰকৃতিৰ পুঞ্জীভূত ক্ষোভ, এক সবল যথোচিত প্ৰতিবাদ। সেয়েহে আজি পৃথিৱীৰ অসুখ। নহবনো কিয়? আপোনাৰ মোৰ প্ৰতিযোগিতাত ভাৰাক্ৰান্ত পৃথিৱী সম্পদ আহৰণৰ দৌৰত ধ্বংস কৰিছে প্ৰকৃতিৰ বন্যভূমি। শক্তিৰ সন্ধানত কয়লা, খাৰুৱা তেল, চূণশিল ক'ত কৰা নাই আপুনি অবাঞ্ছিত হস্তক্ষেপ? আপুনি নিশাটোৰ ভিতৰতে গঢ়িছে সুউচ্চ অট্টালিকা, কংক্ৰিটৰ চহৰ, ব্যৱসায়িক প্ৰতিষ্ঠান কিংবা হোটেল, বাৰ, ৰেস্তোৰাঁ। আপোনাৰ নিজৰ হিচাপ নিকাচত কেতিয়াও নলগাই আউল, লগাই মাথো পৃথিৱীৰ ৰংকত। ৰং চাই প্ৰকৃতিৰ স্বাধিকাৰৰ আপোনাৰ ৰথ স্তব্ধহীন দৌৰত চলি থাকে ছুপাৰ মাৰ্কেট, টুইন টাৱাৰ আৰু চেনচেক্স আপ ডাউনৰ কেলকুলেশ্যনত। পৃথিৱীৰ অসুখৰ খবৰ এবাৰো লয়নে আপুনি? নলয় কাহানিও। সেইবোৰ আপোনাৰ বাবে অবান্তৰ কথা। আপোনাৰ সজাগতা বাদ দিয়ক না, থৈ দিয়ক সভাৰ মনোৰম বক্তৃতাবোৰ। আপুনি মিছাতে কয় প্ৰদূষণৰ কথা কিংবা গ্ল'বেল টেম্পাৰেচাৰৰ কথা। মিছা আপোনাৰ প্ৰতিশ্ৰুতি। ধৈৰ্য বুলিওতো কথা এটা আছে। ক'ত আপোনাৰ মাইক্ৰ'বায়'লজিকেল ছায়েন্সৰ গৱেষণা? ক'ত আপোনাৰ মিথ্যা অহংকাৰ? ক'ত হেৰাল আপোনাৰ মহাকাশ অভিযান? আধুনিক বিশ্ব মানে এক ভণ্ডামি। কৰোনা কোভিড-19 ভাইৰাছ মাথোন এক অজুহাত। আপোনাৰ বাবে আজি পৃথিৱীৰ অসুখ। লকডাউন দেশৰ পিছত দেশ, চুইচ অফ আধুনিক সমাজ। থৈ দিয়ক আপোনাৰ জাতি ধৰ্মৰ ফোপোলা প্ৰদৰ্শন। তুমি পৰাজিত এক নিমাহী প্ৰাণ। So remember it. Do not underestimate the power of the earth. ধন্যবাদ।